হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্লিজ ভিডিঅ'টি শেষলৈকে চাব। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। যিহেতুকে আজি মাঘৰ 1 তাৰিখ, সেইকাৰণে এওঁ আৰু দেউতাই দোকান বন্ধ কৰি থৈছে। দেউতাকে মাকে মই পঠালোঁ মামাহঁতৰ ঘৰলৈ, যাওক বোলো আজি কাম বন কৰিব নালাগে, ফুৰি আহক। 1 তাৰিখ যিহেতুকে কাম কৰিলে বেয়া দেখি, সেইকাৰণে পঠিয়াই দিলোঁ মামাহঁতৰ ঘৰলৈ। আমিও যাম, পিছবেলা যাম, এওঁ মই আৰু ছোৱালীয়ে যাম। তাৰপিছত এওঁ গৈছে সিদিনা যে মাইকৰ ছেট আনিছিলে মেৰাপানীলৈ সলাবলৈ গৈছে। কিবা মাইকটো লগাই দিয়াৰ লগে লগে বক্সটো বোলে গৰম হৈ গৈছে, সেইকাৰণে ঘূৰাই দিবনে বেলেগে আনে নে কি কৰে জানো। সিহঁতে এতিয়া তাত গৈহে সিহঁতে বদলাই দিয়ে নে নিদিয়ে সিহঁতে জানিব। চাই যাব তেনেহ'লে ভিডিঅ'টো শেষলৈকে। আৰু আজি মই আপোনালোকক মই বোৱা কাপোৰ 3যোৰ দেখাম। তাৰপিছত বিহুত এইবাৰ কি দিলে মই দেখাম, বলক চাওঁগৈ তেনেহ'লে। এইফালে ছোৱালী খুৱাই লৈছোঁ, এইফালে দেখিছে বিচনাৰ কাপোৰ একদম লৈ লৈছোঁ। কাইলৈ যিহেতুকে ঘৰলৈ যাম, ঠাণ্ডা দিন যিহেতুকে কাপোৰ বহুত লাগিব, সেইকাৰণে পেক কৰি লওঁ আজি, কাইলৈ লৰালৰি হ'ব। প্ৰথমে দেখাই লওঁ এওঁ দিয়া মোক এইবাৰ বিহুত কাপোৰযোৰ। এইযোৰ মিক্স পাট, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এখন মেখেলাখন, এইটো ব্লাউজটো অলৰেডি চিলালোঁ। কাইলৈ যিহেতুকে ঘৰলৈ যাম, পিন্ধি যাম বিহু বুলি নতুন কাপোৰ, চিম্পুলকৈ চিলাইছোঁ। এইখন হৈছে চাদৰখন। চাদৰখনৰ দহি বটা নাই, দহি বাতিবলৈ সময় নহ'ল। ছোৱালী এবাৰ বিহুত গা ভাল নাইকিয়া হ'ল। অকণমান লৈ দেখাই কেনেকুৱানো লাগে চাওক আপোনালোকেও। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। দহিটো বাতি দিলেহে ভাল হ'ব, আহি পেলাই বাতিবহি লাগিব। এতিয়া মই আপোনালোকক মই বোৱা কাপোৰ কেইযোৰমান দেখাম। বেছি নহয় 3যোৰ, বাকী কেইযোৰ আছে পুৰণি হ'ল পিন্ধি পিন্ধি। এইযোৰ এযোৰ ৰঙা, এইখন মেখেলাখন, এইটো এখন চাদৰখন, এতিয়া মই ইয়াত আহি বোৱা কাপোৰ এযোৰ দেখাইছোঁ। এইযোৰ এখন মেখেলাখন, চিম্পুলকৈ বওঁ আৰু পটকৈ কাপোৰযোৰ লগাওঁতে একদম বহুত হেঁপাহ কৰি লগাওঁ, একদম যেন ধুনীয়াকৈ ফুল বাচিম। তাৰপৰা বব আমনি লাগে, অকণমান ফুল দি থৈ যাওঁ। এইটো দহিটোও মই বাতিছোঁ দেই, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো প্ৰথমে ওলাইছিলে কালাৰটো চেল্ফি কালাৰ, এতিয়া সূতাটো নতুনকৈ ওলাইছে আৰু মই তেতিয়া আনি লগাইছোঁহি। তাৰপিছত আছে এইযোৰ ব্লেক কালাৰৰ, এইযোৰ মই হাই ছেকেণ্ডেৰী পাছ কৰি গৈছিলোঁ, এতিয়া কলেজ বন্ধ থাকেতো। তাৰপিছত এইখন হ'ল চাদৰখন, এইখন চিম্পুলকৈ বওঁ আৰু বহুত ফুল বাচিবলৈ মানে আমনি লাগেগৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মই বোৱা কাপোৰকেইযোৰ আৰু বিহুত দিয়া এওঁ কাপোৰযোৰ মিক্স পাটৰ। তাৰপিছত বেটি, আমাৰ বেটি হাই কৈ দিয়া, হাই কৈ দিয়া। হয়, আমাৰ বেটি ভাল ন, বুবু ভাল হৈছে ন, হেপ্পী বিহু কৈ দিয়া, হেপ্পী বিহু কৈ দিয়া। এনেকৈ কয়। তেনেহ'লে এতিয়া সময়ো হ'ল খাবলৈ, কিবা এটা বনাওঁগৈ। এওঁ কৈছে বহুত দিন চাওমিন খোৱা নাই, চাওমিন বনাওঁগৈ। তেনেহ'লে ভিডিঅ'টো চাই যাব। এইফালে এওঁ আহি এতিয়া ছোৱালী উঠিলে, খেলাবলৈ লাগি গৈছে। মই চাওমিন নেখাওঁ তেল দিয়া, সেইকাৰণে ৰুটি বনাম, দৈ সৈতে ৰুটি খাব। বেটিয়ে অকণমানকৈ সেউজীয়া হাগিছে, গা পাতলাবলৈ লৈছে। ৰুটি বনালে হ'বনে? ৰুটি বনাবা, দৈ দি খাবা? দৈ দি খাম। উঠনি আৰু ৰুটি চুটি খাই থকা আপোনালোকক নেদেখুৱালেও সেইবোৰ খাই থকা দেখুৱালে আপোনালোকৰো আমনি লাগিব, আমাৰো ভাল নালাগে দিয়কচোন। খোৱা বোৱাকেনো কিনো দেখুৱাই থাকিম। তাৰপিছত খাই মেলিয়ে গ'লোঁ দোকানলৈ, পাৰ্লাৰলৈ গৈছিলোঁ, চুলিখিনি ষ্ট্ৰেইট কৰিম বুলি গৈছিলোঁ। আজি 1 তাৰিখ যিহেতুকে মানুহগৰাকী নাহিলে, আমাৰ নিচিনা একেইহে বোৱাৰী মানুহ, ঘৰত আলহী চালহী আহিছে চাগে আৰু।
লৰালৰিকৈ কৰি যাব লাগিব, ঘৰলৈ যাম যিহেতুকে অকণমান সাজি কাচি যাম। বিউটি পাৰ্লাৰত কাম নহ'লগৈ, এটা কাম হ'ল, ছোৱালীজনীক ফুলিযোৰ পিন্ধালোগৈ। আগৰ ফুলিযোৰ কাটিব লগা হৈ আছিলে, কাটাই পেলাই এতিয়া আকৌ সোণৰ ফুলিযোৰ এনাইকে দিয়া পিন্ধাই লৈ যাম। এনাইকে পিন্ধাই নিবলৈহে কৈছে, নিপিন্ধোৱাকৈ নানিবি কৈছে, দম দিছে। সেয়াই আৰু আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে পুনৰবাৰ কৈছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।